ডেকা ল'ৰা কামত লাগি গৈছে। এই হাইমাৰ এটা তো হেল্ল' গাইজ, তো নমস্কাৰ। আৰু মানে কি হ'ল, বৰ্তমান মই মানে একদম গা পা ধুই ৰেডি হৈ ল'লোঁ। আৰু বৰ্তমান একচুৱেলি ক'ব গ'লে মই ঘৰত নাই, মই আছোঁ মামাৰ ঘৰত। তো মামাৰ ঘৰত অহাৰ বিশেষ কাৰণ আছে, কাৰণ কি আজি মানে কি কৰিম গাইজ, মামাৰ বিয়াৰ তাৰিখ কৰিব যাম। তো মানে সেইকাৰণে মানে পুৰা জছত আছোঁ আৰু, যিহেতু মানে কি মামাৰ বিয়া লগা কথা হয় না নহয়, মামাৰ বিয়াৰ এটা সোৱাদেই বেলেগ। তো মানে মামাৰ বিয়াৰ আজি তাৰিখ কৰিব যাম, আৰু কইনা হ'ব আমাৰ বিজনী অঞ্চলৰ দাৰাঙা বুলি কয় সেইখিনি জেগা, তো তাতে যাম আমি তাৰিখ কৰিব। আৰু এইখিনিতে তোমাক মই প্ৰত্যেকজনকে মোৰ ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ' চাই ভাল পাবি, শেষলৈকে চাবি, আৰু অলপ হ'লেও যদি ভাল পাওঁতে বাকীখিনি কৰি দিবি আৰু নহয় তাই গমেই পাইছা কি ক'ব খুজিছোঁ। তো চাই থাক ভিডিঅ'টা, কি হয় কি নহয় চব দুখাম মই আজি তোমাক, মানে কি নিয়ম নীতি চব দুখাই আছোঁ আৰু পুৰা খালী ভিডিঅ'টা এনজয় কৰি থাক গাইছ। চ' মানে যিহেতু বিয়াৰ তাৰিখ কৰিব লগা যোৱা কথা, তো চবে মানে সেয়া শুশ্ৰূষাৰী যাত্ৰা আৰম্ভটা কৰিলে আৰু না কি কোৱা গাইছ। তো গাইছ মানে আমি ফাইনেলি এইবাৰ যাব ওলালোঁ কইনাৰ ঘৰত, না নহয় দাদী? এই যাব লাগে, আজি মামী লৈ আহিব লাগিব না কি কৈছ? আজি যাম আমি গাইছ। তো যাব ওলালোঁ আৰু এইবাৰ নহয় এনেকৈ যাম আৰু টানিয়া টুনিয়া কেনেকৈ কিমান দূৰ যাই পাম। তো মানে গাইছ কি হ'ল, এয়া বস্তুগিলা লৈ আছে দাদী। এটা হাইমাৰ মামা, আজি আমাৰ মামা ভূ পাব যে ফূৰ্তি গোটাই। মানে এনেকে গৈ আছো আৰু পটাপট, মানে বিয়াখন যিহেতু সোনকালে লাগবা লাগে, যাবতো লাগব হয় না নহয়, আৰু বিয়াটো বেছি দিন পাছত নহয়, তো বিয়াও খাব পাবি আৰু। তো গাইজ ফাইনেলি আমি আহি পালোঁ মানে কইনা ঘৰত, আৰু চবেই এইবাৰ গেল কইনা ঘৰৰ ভিতৰত গেলিবা, ময়ো যাম লাহে লাহে। তো চাই থাক আৰু নাকি আমাৰ ডেকা ল'ৰা কামত লাগি গৈছে। এই হাইমাৰ এটা হাই মাৰি দি এটা, এই মাৰ একটো মিচিককে হাঁহি এটা মাৰ দাদী। এই দাদী হাইমাৰ এটা পুৰা কামত লাগি গৈছে দে, আৰু বিয়াখন সোনকালে লাগিলে হ'ল আৰু। এই বোলো আমাৰ দাস নিলম মাথা কাটি কোন চব গাইজ গমে পায়। তো মানে যিহেতু বিয়াৰ কথা, তো বিয়াততো আৰু সুদা মুখে তো আৰু থাকবা নৰে নহয় দে থাক। এই চাই মাৰ এটা আহিছা আমাৰ এক্টৰ। এই দাদী তো মানে পুৰা ধামাকা আজি গাইজ। মানে আমাৰ লগত আছে চালপতি হাইমাৰ এটা, মানে অলপমান কিবা কওঁ, অলপ মানুহবিলাক কি ক'বা খোজা সিটা কিন্তু মেইন, খাৱাটা মেইন। তাৰপিছত লাহে লাহে আমিও বিয়াখন লগাম হয় না নহয়। আগতে শালপতি, তাৰপিছত মই বিয়াখন মেইন। তো গাইজ ফাইনেলি আমি কইনা কাম চাম হৈ গ'ল, বিয়াখন লগাই দিলোঁ। এইবাৰ আৰু কি আৰু ঘৰত যাব ওলাইছোঁ, সেই নহয় দাদী হাইমাৰ এটা। তো এইবাৰ ঘৰত যাম, আৰু বেয়াকৈ নকবি। কইনাকৰ দোকানৰ মানে ৰুমত আন্ধাৰ, কইনাকৰ ৰুমত থাকব না আজি বঢ়িয়া। তো ঘৰত আন্ধাৰ কাৰণে ভিডিঅ' নকৰিলোঁ মই। তো এসপ্তাহ আগত বিয়া, তো বিয়াত নকৰাই আছোঁ গাইজ। চাই থাকোঁ ভিডিঅ'বিলাক মোৰ অলপ চলপ মৰম চৰমবিলাক দি থাকোঁ আৰু। তো ভাগাৰ লাগছে এইবাৰ ঘৰত যাম। তো ভিডিঅ' কৰি সেইটা সমাপ্ত কৰিলোঁ। তো যদি ভিডিঅ'টা অলপ বোলে ভাল পাইছা, লাইক কৰে ভাগিনাৰ ভিডিঅ' আমাৰ ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি হয় না, ডাঙৰ খালটিংটো বাজাই দিবি। তো গাইজ ডিছক্ৰিপশ্যন ইনষ্টাগ্ৰামৰ লিংক আছে, তাতে ফ'ল' কৰিবি। বাই বাই।